আমি সকলোৱে জানো যে হিন্দু ধৰ্মত যুগক 4টা ভাগত ভাগ কৰা হৈছে, যেনে সত্যযুগ, ত্ৰেতাযুগ, দ্বাপৰ যুগ আৰু কলিযুগ। এই কলিযুগকে বহুতে অন্তিম যুগ বুলি কয়। কিন্তু আপুনি জানেনে, বিষ্ণু পুৰাণত মহাৰিষি ব্যাসদেৱে কলিযুগক সৰ্বশ্ৰেষ্ঠ যুগ বুলি কৈছে। কিন্তু তেওঁ কিয় এনেকৈ ক'লে আৰু এনেকৈ কোৱাৰ অৰ্থ কি? আহক ভিডিঅ'টোৰ মাধ্যমেৰে জানি লওঁ। বিষ্ণু পুৰাণ অনুসৰি এদিন মহাৰিষি ব্যাসদেৱে গংগাত স্নান কৰি আছিল। তেতিয়া কেইজনমান ঋষিমুনি সেই ঠাইত উপস্থিত হৈছিল। যেতিয়া তেওঁলোকে দেখিলে যে ব্যাসদেৱে গংগাত স্নান কৰি আছে, তেওঁলোকে এডাল গছৰ তলত মহাৰিষি ব্যাসদেৱৰ বাবে অপেক্ষা কৰিব ধৰিলে। কিছু সময় পিছত ব্যাসদেৱে ধ্যান কৰি ক'বলৈ ধৰিলে, যুগৰ ভিতৰত সৰ্বশ্ৰেষ্ঠ যুগটো হ'ল কলিযুগ। এই কথাখিনি কৈ ব্যাসদেৱ আকৌ ধ্যান কৰিবলৈ ধৰিলে। সৰ্বশ্ৰেষ্ঠ যুগ কলিযুগ বুলি কোৱা বাবে গছৰ তলত বহি থকা ঋষিমুনিসকল আচৰিত হৈ গ'ল, কাৰণ তেওঁলোকে ক'বলৈ ধৰিলে যে ব্যাসদেৱে এনেকৈ কিয় ক'লে, কাৰণ তেওঁলোকে শুনিবলৈ পাইছিল যে কলিযুগটো এটা পাপী যুগ হয়। যেতিয়া মহাৰিষি ব্যাসদেৱে ধ্যানৰ পৰা উঠি আহিলে, তেতিয়া ঋষিমুনিসকলে ব্যাসদেৱক প্ৰশ্ন কৰিলে, আপুনি যে কৈছে কলিযুগ সকলোতকৈ সৰ্বশ্ৰেষ্ঠ যুগ হয়, ইয়াৰ অৰ্থ কি? কাৰণ আপোনাৰ নিচিনা মহাৰিষি এজনে যিকোনো কথা এনেয়ে নকয়। আমি এই বিষয়টো ভালদৰে জানিব বিচাৰিছোঁ। ঋষিমুনিসকলৰ এই কথাখিনি শুনি ব্যাসদেৱে হাঁহি হাঁহি ক'বলৈ ধৰিলে, হে ঋষিমুনিসকল, যি ফল সত্যযুগত 10 বছৰ তপস্যা, ব্ৰহ্মচৰ্য, জপ আদি কৰিলে পায়, সেই ফল ত্ৰেতাযুগত মানুহে 1 বছৰত লাভ কৰে, দ্বাপৰ যুগত 1 মাহত লাভ কৰে আৰু কলিযুগত কেৱল 1 দিন 1 ৰাতিত প্ৰাপ্তি কৰে। সেইবাবে মই কলিযুগক সৰ্বশ্ৰেষ্ঠ যুগ বুলি কৈছোঁ। কলিযুগত অলপ কষ্ট কৰিলে মানুহে সকলোবোৰ প্ৰাপ্তি কৰিব পাৰে। সেয়েহে কলিযুগক লৈ মই অতি সন্তুষ্ট। এই যুগটোক সকলো যুগতকৈ সৰ্বশ্ৰেষ্ঠ বুলি মানো। সেয়েহে মুনিগণ, মই এইটো উপদেশ দিবলৈ বিচাৰিছোঁ যে কলিযুগত মানুহে নিজৰ জীৱনটোক সহজ আৰু সুখী বনোৱাৰ বাবে প্ৰতিদিনে কৃষ্ণৰূপী হৰিৰামৰ জপ কৰিব। আশা কৰিছোঁ এই ভিডিঅ'টোৰ মাধ্যমত কলিযুগক কিয় সৰ্বশ্ৰেষ্ঠ যুগ বুলি কোৱা হৈছে আপোনালোকে বুজি পাইছে। আমি আহিম আকৌ এটা নতুন ভিডিঅ'ত। তেতিয়ালৈ নমস্কাৰ।